ছাত্ৰ-ছাত্ৰীসকল নিশ্চয় তোমালোক আটাই ভালে কুশলে আছা। বৰ্তমান পৰিস্থিতিৰ বাবে মই তোমালোকক ইউটিউব চেনেলৰ জৰিয়তে পাঠদান কৰিম বুলি প্ৰয়াস কৰিছোঁ। গতিকে তোমালোকে মোৰ ইউটিউব চেনেলৰ জৰিয়তে ভিডিঅ'সমূহ চাই পাঠবোৰ বুজি ল'বলৈ চেষ্টা কৰিবা। চোৱা, আজি মই প্ৰথমতে আমাৰ জোনাকী যুগৰ সমসাময়িক কবি মফিজুদ্দিন আহমদ হাজৰিকাদেৱৰ বিশ্বখনিকৰ কবিতাটিৰ কিছু আভাস দিবলৈ চেষ্টা কৰিছোঁ। চোৱা যে বিশ্বখনিকৰ বুলি ক'লে তোমালোকে কি বুজি পোৱা? এই বিশ্বখনৰ নিৰ্মাণকৰ্তা অৰ্থাৎ পৰম পুৰুষ ভগৱানৰ কথা আমি বুজি পাওঁ। সাধাৰণতে খনিকৰ বুলি ক'লে কি বুজি পোৱা? খনিকৰ হৈছে শিল, কাঠ, মাটি আদিৰ যি মূৰ্তিবিলাক তৈয়াৰ কৰে সেইসকলক খনিকৰ বুলি কয়। আৰু কবিয়েও কৈছে যে এই বিশ্বখন বা এই বিশ্ব ব্ৰহ্মাণ্ডখন কোনোবা নহয় কোনোবা এজন লোকে সৃষ্টি কৰিছে। আৰু সেয়ে কবিয়ে এই বিশ্বখনিকৰ কবিতাটিৰ জৰিয়তে আমাৰ এই বিশ্ব ব্ৰহ্মাণ্ডৰ পৰম পুৰুষৰ অপাৰ মহিমাৰ কথা উল্লেখ কৰিব বিচাৰিছে। চোৱা, কবিতাটি তোমালোকে উলিয়াই ল'বা। প্ৰথমতে কৈছে, চোৱা যে দেখা নাই যদিচ্ছাটো আছে ত্ৰিলোকৰ, নিশ্চয় নিশ্চয় এটি বিশ্বখনিকৰ। যে আমি এই বিশ্ব ব্ৰহ্মাণ্ডখনত কোনে সৃষ্টি কৰিছে আজিলৈকে কিন্তু প্ৰত্যক্ষভাৱে আমি দেখা নাই। কিন্তু ত্ৰিলোক অৰ্থাৎ স্বৰ্গ, মধ্য, পাতাল অৰ্থাৎ এই তিনিখনক কি বুলি কয়? ত্ৰিলোক বুলি কয়। এই ত্ৰিলোকৰ কোনোবা নহয় কোনোবা এজন কি আছে সৃষ্টিকৰ্তা থকা বুলি কবিয়ে দাবী কৰিছে, যে আমি যদিও দেখা নাই। আৰু সেয়ে কবিয়ে কৈছে নিশ্চয় নিশ্চয় এটি বিশ্বখনিকৰ, অৰ্থাৎ কোনোবা নহয় কোনোবা এজন বিশ্বখনিকৰ আছে। চোৱা, তাৰপিছত কৈছে যে গ্ৰহ তৰা বেলি জোন আছে আলহতে গৈ। যে গ্ৰহ তৰা বেলি জোন অৰ্থাৎ আমাৰ গ্ৰহ তৰা, এই বিশ্ব ব্ৰহ্মাণ্ডত আমাৰ শূন্যত যে আছে গ্ৰহ তৰা, এই সকলো শূন্যতে উপঙি আছে বুলি কৈছে। কাৰ কৃপাত? কৈছে যে পৰম পুৰুষ ভগৱানৰ কৃপাত উপঙি থকা বুলি কৈছে, শূন্যতে ওলমি থকা বুলি কৈছে। তাৰপিছত কৈছে, চোৱা যে তেওঁৰে হে কৃপাজৰি টনাটনি কৰি ল'ৰা তিৰি আই ভাই এই সকলোকে পায়, মৰু জগততো নৰে আছে জীৱনটো। চোৱা, তেওঁৰে হে কৃপাজৰি অৰ্থাৎ পৰম পুৰুষ ভগৱান দয়াৰ সাগৰ। আমি কি ধৰি লোৱা, তোমালোকৰ যেতিয়া পৰীক্ষা আহে তোমালোকে বহুত ভগৱানক ভাবা। কি ভাবা? যে হে ভগৱান, কিবা কৈ পৰীক্ষাটো মোক পাছ কৰি দিয়া, বা মই যিখিনি প্ৰশ্ন পঢ়িছোঁ এইখিনি যাতে মোৰ সমন কৰে, মই যাতে সুন্দৰকৈ লিখিব পাৰোঁ। তোমালোকে এনেধৰণে ভাবা পৰীক্ষাৰ সন্মুখত। আগত যিয়ে কৰ্ম নকৰা, পঢ়া বা নপঢ়া, কিন্তু সেই সময়ত তোমালোকে ঠিক তেনেধৰণে ভাবা। ইয়াত সেইকাৰণে কৈছে যে ল'ৰা তিৰি আই ভাই। এতিয়া ল'ৰা তোমালোক ছাত্ৰ ছাত্ৰী, তোমালোকৰ মনৰ ভাৱ কল্পনা এইখিনিয়ে হ'ব বৰ্তমান সময়ত। আৰু তিৰোতাবিলাকে কি ভাবিব? যে ভগৱান, এই সংসাৰখনত যিহেতু মই নামিছোঁ, মোৰ যাতে সন্তানকেইটা ভাল হয়, মই যাতে সংসাৰখন সুন্দৰকৈ চলাই নিব পাৰোঁ। তিৰোতাবিলাকে এনেধৰণে ভাবে। আকৌ বৃদ্ধজনে কেনেকৈ ভাবে? যে বৃদ্ধজনে ভাবে যে আমি ধৰি লোৱা বৃদ্ধ কালত তাৰমানে কি আমাৰ আতুৰ অৱস্থা হয়। সেই আতুৰ অৱস্থাত কি পুত্ৰ বোৱাৰীয়ে কেতিয়াবা কি কৰে? বৰ্তমান পৰিস্থিতিৰ কথা মই তোমালোকক কৈছোঁ যে ভাল ধৰণে নাচায়, দুখত তাৰমানে দিন কটাবলগীয়া হয়। গতিকে সেই দুখত যাতে নপৰে, সেই বৃদ্ধজনে ঠিক তেনেধৰণে ভাবে যে মই যাতে দুখত নপৰি, অৰ্থাৎ কৰ্ম কৰি থাকোঁতেই যাতে মোৰ এই সংসাৰৰ পৰা মায়ামোহ ত্যাগ কৰি যাতে মই যাব পাৰোঁ। অৰ্থাৎ বৃদ্ধজনে ঠিক তেনেধৰণে ভাবে। আৰু সেইকাৰণে কবিয়ে কৈছে যে তেওঁৰে হে কৃপাজৰি টনাটনি অৰ্থাৎ পৰম পুৰুষ ভগৱান দয়াৰ সাগৰ, তেওঁৰ কৃপাজৰিডাল অৰ্থাৎ ল'ৰায়ো টানে মোক পৰীক্ষাত ভগৱান তুমি পাছ কৰি দিবা। অৰ্থাৎ বৃদ্ধজনে কয় যে মোক এই মায়া সংসাৰৰ পৰা তুমি যাতে আলাই আঠনি নোহোৱাকৈ যাতে পাৰ কৰি দিয়া। আৰু যিসকল যুৱক বা তিৰোতা আই ভাই এইসকলে কি ভাবে? যে মই যাতে সংসাৰখন সুন্দৰভাৱে চলাই নিব পাৰোঁ, মোৰ যাতে সন্তানকেইটাক মই মানুহ কৰিব পাৰোঁ। আৰু ল'ৰা অৰ্থাৎ তিৰোতাবিলাকে ঠিক তেনেধৰণে, সাংসাৰিক মানুহবিলাকে ঠিক তেনেধৰণে ভাবে। আৰু সেইকাৰণে কৈছে যে ল'ৰা তিৰি আই ভাই এই সকলোকে পায়। কিন্তু পৰম পুৰুষে এই সকলোকে অৰ্থাৎ তেওঁৰ দয়াৰ বৰষুণ সকলোৰে ওপৰত সমানভাৱে
দি দিয়ে আৰু সেইকাৰণে শেষত কৈছে যে মৰু জগততো নৰে আছে জীৱহৰি অৰ্থাৎ মৰু ভূমিৰ দৰে প্ৰতিকূল পৰিৱেশতো জীৱন ধাৰণ কৰিবলৈ সক্ষম হৈছে কিয় সক্ষম হৈছে কাৰ কৃপাত সক্ষম হৈছে পৰম পুৰুষ ভগৱানৰ কৃপাত সক্ষম হৈছে বুলি কৈছে আমাৰ কবিয়ে চোৱা তাৰপিছত তেওঁ আকৌ কৈছে কবিয়ে যে তেওঁৰে হে মহিমাৰ নাই কোনো পাৰ একোখিনি পাততো আছে যে কতছে তেওঁৰে হে নাম লৈ কেনে যথা ধৰ হয় যত গছনিয়ে বাই জহিষ্যাৰ দিন অৰ্থাৎ কি কৈছে চোৱা যে পৰম পুৰুষ ভগৱানৰ মহিমাৰ কোনো ধৰণৰ পাৰ নাই নাই বুলি কৈছে তেওঁ অনন্ত তেওঁৰ মহিমা অপাৰ আৰু সেইকাৰণে কি কৈছে যে গছ গছনি অৰ্থাৎ এডাল গছত যেতিয়া পাতবিলাক থাকে পাতবিলাকৰ যেতিয়া এই হীৰাবিলাক যে থাকে সেই হীৰাবিলাকতো পৰম পুৰুষ ভগৱানৰ গুণ গৰিমা যশস্যা লিখিত বুলি কৈছে অৰ্থাৎ লিখাই আছে বুলি কৈছে আৰু গছনিয়ে যেতিয়া অৰ্থাৎ গছ গছনিয়ে যেতিয়া কিবা বতাহ দিয়ে বিন বজায় বতাহ দিয়ে তেতিয়া সেই পৰম পুৰুষ ভগৱানৰ মহিমা চাৰিওফালে ছটিয়াই দিয়া বুলি কবিয়ে কৈছে তাৰপিছত তেওঁ আকৌ কৈছে চোৱা সকলোতে আছে তেওঁ কিন্তু নেদেখে তেওঁ অৰণিৰে মুখ ঢাকি থাকে ওচৰত সেয়ে হেপিয়ালে ভাই পাবলৈ কোনো নাই কৈছে সকলোতে আছে তেওঁ এতিয়া আমিতো প্ৰমাণ দিব নোৱাৰো পৰম পুৰুষ ভগৱান যে সকলোতে আছে কিন্তু মই তোমালোকক এটা কথা উল্লেখ কৰিব পাৰো অৰ্থাৎ দৈত্যৰাজ হিৰণ্যকশিপুৰ পুত্ৰ প্ৰহ্লাদৰ কথা ক'ব পাৰো এইখিনিতে কিয়নো দৈত্যৰাজ হিৰণ্যকশিপু আছিল তাৰমানে দৈত্যকুলৰ ৰজা আছিল আনহাতে প্ৰহ্লাদ আছিল বিষ্ণু ভক্ত প্ৰহ্লাদে এনি টাইম অৰ্থাৎ প্ৰতিটো মুহূৰ্ত প্ৰতিটো পলতে পৰম পুৰুষ ভগৱানক স্মৰণ কৰিছিল কিন্তু তেওঁৰ দেউতা আছিল তাৰ বিপৰীত আৰু এইদিনাখন প্ৰহ্লাদক যেতিয়া দেউতাকে সুধিলে যে তোৰ ভগৱান ক'ত তেতিয়া প্ৰহ্লাদে কৈছিল যে মোৰ ভগৱান সকলো ঠাইতে আছে আৰু সেয়েহে কবি ইয়াতেও কৈছে যে সকলোতে আছে তেওঁ কিন্তু নেদেখে তেওঁ যে পৰম পুৰুষ ভগৱান প্ৰতিটো কোণত অৰ্থাৎ এই পৃথিৱীৰ প্ৰতিটো অনুপৰামতে থকা বুলি কবিয়ে দাবী কৰিছে আৰু সেয়ে প্ৰহ্লাদক যেতিয়া হিৰণ্যকশিপুৱে সুধিছিল যে তোৰ ভগৱান ক'ত তেতিয়া প্ৰহ্লাদে বাৰান্দাৰ ফুটাটো দেখুৱাই দিছিল যে এই বাৰান্দাৰ ফুটাটো কি আছে পৰম পুৰুষ ভগৱান আছে তেতিয়া দৈত্যৰাজ হিৰণ্যকশিপুৱে কি কৰিছিল নিশ্চয় তোমালোকে জানা যে বাৰান্দাৰ ফুটাটো কি দিছিলে ঘূৰ মাৰি দিছিলে তাৰপিছত কি হ'ল যে নৰসিংহ ৰূপ ধাৰণ কৰি আমাৰ পৰম পুৰুষ ভগৱান তাৰপিছত তাৰ সেই ফুটাটোৰ মাজৰ পৰা ওলাই আহিছিল এতিয়া এই কথাখিনিয়ে এইটোৱে প্ৰমাণ কৰে যে সকলোতে আছে তেওঁ সকলোতে আছে কিন্তু আমি তেওঁক দেখা নাপাওঁ কিয় দেখা নাপাওঁ অৰণিৰে মুখ ঢাকি থাকে ওচৰত সেয়েহে হেপিয়ালে ভাই পাবলৈ একো নাই আমি তেওঁক কিয় দেখা নাপাওঁ আমি মায়াৰ বান্ধনত বন্দী আমি মায়াৰ দ্বাৰা আবদ্ধ আৰু সেইকাৰণে আমি তেওঁক দেখা নাপাওঁ মায়া মানে কি মোক এই মাটিখিনি লাগে মোক ঘৰটো লাগে মোক গাড়ী এখন লাগে মোৰ সন্তানটো ভাল হ'ব লাগে অৰ্থাৎ মায়া যে তোমালোকে ভাবাচোন যে নতুন কাপোৰযোৰ তোমালোকে সাঁচি ৰাখা নে নাৰাখা কিয় ৰাখা এইকাৰণে ৰাখা কাৰণ কাপোৰযোৰৰ প্ৰতি তোমালোকৰ মনটো অপৰিসীম আৰু সেইটোকে কি বুলি কয় মায়া বুলি কয় আমাৰ তাৰমানে বস্তুৰ প্ৰতি যিটো মোহ সেইটো মায়া বুলি কয় এতিয়া চোৱা আৰু সেইকাৰণে কবিয়ে কৈছে যে সেয়েহে হেপিয়ালে ভাই পাবলৈ একো নাই কিন্তু আমি পৰম পুৰুষ ভগৱানকে হেপিয়াই চাওঁ হেপিয়াই চালেও কিন্তু আমি মায়াৰ বান্ধনত বন্দীভাৱে তেওঁক আমি বিচাৰি নাপাওঁ আৰু ভক্ত প্ৰহ্লাদে তেওঁক বিচাৰি পাইছে কাৰণ তেওঁ ভক্তি অঞ্জলিৰে তেওঁক পাব বিচাৰিছিল কিন্তু আমি মায়াৰ বান্ধনত বন্দীভাৱে আমি তেওঁক হেপিয়াই চালেও দেখা নাপাওঁ বা আমি নাপাওঁ তাৰপিছত কবিয়ে আকৌ কৈছে যে অকণো চিনচাপ ধৰা ওপৰত সত্য ৰজ তমগুণ সকলোতে নীৰৱ বোলে হনু বিশ্বগিৰি সেই মহাজন তাৰপিছত কবিয়ে তিনিটা গুণৰ কথা কৈছে প্ৰথমটো হৈছে সত্যগুণ হৈছে সুখদায়ক অৰ্থাৎ ই মানুহক কি কৰে সুখত আসক্ত কৰি ৰাখে
ধৰি লোৱা যে আমি মানুহবিলাক কি আমাৰ নিজৰ কৰ্মৰ ওপৰত তাৰমানে আমি বহুত সন্তুষ্ট নহয় আৰু যেতিয়া আমি নিজকে সন্তুষ্ট কৰি ৰাখিব পাৰোঁ তেতিয়া আমি সত্যগুণৰ অধিকাৰী হ'ব পাৰোঁ। আনহাতে সত্য ৰজ তম ৰজগুণ হৈছে ৰাগাত্মক অৰ্থাৎ ৰজগুণ নে বিষয়ত আসক্ত কৰে মানুহক বিষয়ত আসক্ত কৰে আকৌ তমগুণ অজ্ঞানৰ পৰা হয় আৰু আমি বেছিভাগ লোকে কিন্তু কি তমগুণৰ দ্বাৰা বেছি আক্ৰান্ত অৰ্থাৎ তমগুণে আমাক বেছি মেৰাই ৰাখে আমাৰ জ্ঞানৰ পৰিসৰটো আমাৰ কম হৈ যায় কাৰণ আমি তোমালোকে নিজে চাবাচোন মানুহ এজনে যিমানেই ভাল কৰ্ম নকৰক কিয় আমি প্ৰথমতে কি দেখা পাওঁ বেয়া গুণটোহে দেখা পাওঁ কিয় দেখা পাওঁ কাৰণ আমি তমগুণৰ অধিকাৰী আৰু সেয়ে আমি তমগুণটো প্ৰথমতে দেখা পাওঁ বেয়াটো আমি প্ৰথমতে দেখা পাওঁ আৰু কবিয়ে সেয়ে কৈছে যে পৰম পুৰুষ ভগৱান এই তিনিওটা গুণৰ অধিকাৰী অৰ্থাৎ সত্য ৰজ তম এই তিনিওটা গুণৰ অধিকাৰী কিন্তু তেওঁ এই তিনিওটা গুণৰ ঊৰ্ধ্বত তেওঁ ইয়াৰে এটা গুণতো লিপ্ত নহয় আৰু সেয়ে কৈছে যে সেয়েহে বিশ্বগিৰি মহাজন বুলি কৈছে তেখেতক যে বোলে হনু যে তেওঁৱে বিশ্বগিৰি অৰ্থাৎ তেওঁৱে এই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা আৰু তেওঁৱে মহাজন বুলি কবিয়ে উল্লেখ কৰিছে যে মৰ্ম ছাত্ৰ ছাত্ৰীসকল মই আজি কবিতাটিৰ এইখিনিয়ে তোমালোকক দিলোঁ নেক্সট মই আকৌ তোমালোকক দি যাম তোমালোকে মোৰ ভিডিঅ'সমূহ চাবা আৰু বুজি ল'বলৈ চেষ্টা কৰিবা যদি কিবা বুজি নোপোৱা মোক জনাবা কমেণ্ট কৰিবা